আমার যদি হাফিজুল ভাই দোকানতে আছে চাংচাৰিত যদি 500 ভিউজ হয় 2 লিটাৰি ঠাণ্ডা খুৱাব যি খাব সোধা 2 লিটাৰি। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বতৰটো ধুনীয়া গাইজ, একদম ধুনীয়া, একদম ঠাণ্ডা পৰিৱেশ। পূৰা ৰাতিপুৱা বৰষুণ দিছে, পূৰা গছ গছনি সেউজীয়া হৈ আছে। মানে যিমান ধুলা আছিল চব মৰি গৈছে। ৰাতিপুৱা বৰষুণ দিছে আৰু মোৰ টোপনি হোৱা নাই গাইজ। ৰাতি 2টা বজাত মই এডিটিং কৰি কাৰণে টোপনি মাৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ দোকানত। চাওঁ হায়াত হোটেলত যাই কাৰণে কি অৱস্থা হৈ আছে। পালি নাই পালি নে আকৌ সুধি আছে গাইছে পাইছো পাইছা টেবলেটে কাম দিছে তাৰমানে। কালি পুৰা ফুল এনাৰ্জি, ৰাতিপুৱা চব্জি কাটি তই কাটছে নেকি আপা? মই হেল্প কৰি দিছো অলপ কাটাতে। বস্তু আনি দিলো মামা নামাজ পঢ়িব পলাইছি। মানে ঘৰৰ পুট্টি কাম কৰিছে না গাই, সেইকাৰণে পুট্টিটো দিবা আহিলো। পুট্টি শেষ হৈ গৈছে, এতিয়া দোকানত যাওঁ আকৌ। এতিয়া বতৰটো ঠাণ্ডা, এতিয়া ঠাণ্ডা হোৱা দিন আছিল না। সিদিনাখন যি ভিডিঅ'টোত কলি 500 ভিউজ আহিলে ঠাণ্ডা খুৱাম, 1000 ভিউজ আহিল। এতিয়া ঠাণ্ডাটো খুৱাব লাগিব, মই পাৰ্টিটো দিব লাগিব। এতিয়া ঠাণ্ডা বতৰ ঠাণ্ডা কেনেকৈ খাবি তই কওঁ নিজে। নহয় না ধুনীয়া বনাইছো চা। ঘৰৰ পৰা ৰুটি লৈছি গাইছ। আৰু ৰাতিপুৱা গাইছ চাইডল ভাইৰ গাড়ীত ঘূৰুৱাই আছো। ইয়াৰ ঘৰ ক'ত? হাজোত না তোৰ ঘৰ? হাজোত ঘৰ। তো ই তাৰমানে এমচুত হেৰি কৰে, বাইদেউ তাক লৈ আহে সদায়। আহিলো তাৰ লগত একপাক ফুৰিবৰ কাৰণে। বাকী আজি বহুত বতৰটো ঠাণ্ডা কিন্তু গাইছ, এই পুৰা বৰষুণ। বহুত ব্যস্ত গাইছ, নামাজটো পঢ়িলো আহি কাৰণে এতিয়া দোকানত যাম। এনেকুৱা তাৰমানে কামত ব্যস্ত আছিলো, নামাজ পঢ়িবৰ কাৰণে সময় মানে মিলাবই পৰা নাই। জল্দি আছো, যাই কাৰণে তাৰমানে নামাজটো পঢ়ি কাৰণে আহিলো। এতিয়া যাম দোকানত। বাকী চাই থাকক গাইছ ভিডিঅ'টো শেষলৈকে। ঠিক আছে, এনেকুৱা হ'ব লাগে। ফাটি গেছি। তোৰ বাম্বু পাচ্ছি না নাই? ঠাণ্ডা লৈ আহ। কিহত ঠাণ্ডা? 2 লিটাৰি কাষ্টমাৰক খুৱাব লাগে। কাষ্টমাৰক কিয় খুৱাম? তই কৈছা কাষ্টমাৰ তহঁতক খুৱাম বুলি কৈছিলি কিজানি, তহঁতক লাগে বুলি। আমাক খোৱাল যদি আন অলপ দেৰি কৰি আন। 2 লিটাৰ ঠাণ্ডা খুৱাম বাৰু। হেৰি এইবাৰ এইটো ভিডিঅ'ত ভিউজ কিমান আহিব? এইটো ভিডিঅ'ত যোনে 5000 কৰে কেক কাটা হ'ব। কেক কাটি আৰু তাৰে লগত ঘাণ্টিটো বজাই দিবা। এই গাইছ 500 ভিউজৰ কথা কৈছিলো, 1000 ভিউজ পাইছো। ঠাণ্ডা আনিম বুলি কৈছো, ঠাণ্ডা আনিছো। আৰু আমি মানুহকেইটা দখাই দি ভাবিছিল ভাই মানুহকেইটা দখাই দি আমি গোটাইকেইটা খাম। এতিয়া খাওঁ ভিডিঅ'টো দেখাই আছো বাৰু, গোটাইকেইটা খাই আছো। মই নাযাওঁই, ই বোলে নাখায়, বাকী চবে খাব। আৰু ৰামকৃষ্ণ হোটেলৰ এইটো অদ্ভুত কাৰিকৰ। কি কৰি আছা আপা? বাল কাটিয়ে হওক, কি কৰি আছা? বাল কাটিয়ে হওক।